মহামুনি নিকরাস্য বলো বলো কি তাহলে কি নিম্মা পড়িছে সৌ গলে মহামুনিৰ সমীকৰণ যাওঁ তাতে নিজৰ শোভা নিবাৰণ হে মুনিবৰ হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ প্ৰতি নমস্কাৰ সাদৰে কৰিব মুনিবৰ আহিছিলো মই মৃগয়ালৈ এইৰে কিন্তু ভোক আৰু পিয়াহত মোৰ অন্তকণ্ঠ শুকাই অতি ভাগৰুৱা হৈ গ'ল। সেয়ে আপোনাৰ আশ্ৰমত কিছু জল বিচাৰি আহিছোঁ। কৃপা কৰি মোক মুনিবৰ মুনুবৰে মোৰ কথাত দিয়া নাই কোনো সঁহাৰি। এই আশ্ৰমত কোনোবা আছে নেকি? কৃপা কৰি মোক অলপ জল পৰক প্ৰদান। নাই সকলো নিমাত। হে মুনিবৰ হস্তিনাপুৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি কৃপা কৰি জল পৰক প্ৰদান। নিজৰ প্ৰভাৱ এ মনে ৰাজা পৰীক্ষিত অপমান কৰিছে ৰজাৰ কথা কোনো মূল্য নাই ৰজাৰ প্ৰতি কোনো সমানুভূতি নাই ইমানে বিচাৰো কিয় এই জলে নকৰিলে প্ৰদান এই মোৰে শাস্তি প্ৰদান এই মুনিয়ে ৰাজা পৰীক্ষিত অপমান কৰিছে এই ৰাজা পৰীক্ষিত অপমান কৰিছে অৱশ্যে মুনিৰ শাস্তিৰ যোগ্য। এই মুহূৰ্ততে শাস্তি কৰিম প্ৰদান। এই পাখণ্ডই ৰজাক সন্মান কৰিব নাজানে। এই মৰাৰ সৰ্পই হ'ব ইয়াৰ উচিত উপহাৰ। এই মৰাৰ সৰ্পৰ মালা পিন্ধি বহি থাক মৃতকৰ দৰে। মোৰ পাৰ্প দেখিলো মোৰ এই মহাত্মা পৰীক্ষিত মত ভম কৰি সাধিলো কৰ্ম এই কৰ্ম তৰাই পৰীক্ষিত যাব ৰকাতলে বিস্তাৰি হব হস্তিনাৰী পাপৰ দাবাৰলি অত্যাচাৰ অনাচাৰী অধমে হব হকি হকি বজা চিৰচিনে হয় এতৰি লাঞ্ছিত অকাতি হত্যান্ত ৰূপ দেখি ওরে ওরে রত্নই নাসি উঠোকে মহা আনন্দরে নাসি উঠোক মহা আনন্দরে যাও যাও মই খাও অগ্রহর
নমো নারায়ণে। পিতা স্বর্গ, পিতা ধর্ম, পাতেহি পরমঙ্গত, পিতৃৰ প্ৰতিমা উপন্য, প্ৰিয়তে সৰ্বদেৱতা। ইহ ইহ, চিৰপূজ্যৰ পিতৃৰ গলত সুমুৱাই দিলে এই সৰ্প। নিশ্চয় নিশ্চয় কোনোবা অধৰ্মে কৰিছে এই দুষ্কাৰ্য। পাষণ্ড ৰজা পৰীক্ষিত, কি কুইখনত আহি সামান্যৰ জলৰ বাবে তপত সমাধি হৈ থকা পিতৃৰ সৰ্প কৰিলি অৰ্পণ। কিয় জগতত বিখ্যাতি ৰাখিলি আজীৱন, নকৰিলি দৰ ধৰ্মৱত ৰজা হৈ তই কৰিলি দুষ্কাৰ্য। তাৰ পাপৰ ফলস্বৰূপে অহা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবলৈ দিলো এই ব্ৰহ্মভিশাপ। দেখো দেখা সর্বজনা ঈশ্বর লীলা শিক্ষিতভাৱে পৰীক্ষিত শাপগ্ৰস্ত হইলা। কি হল বাছা, তুমি কিয় এনেদৰে কৰিছা কন্দন? পিতা মোক ক্ষমা কৰক, খন্তেকৰ বাবে আপোনাক অকলশৰীয়াকৈ এৰি যাওঁতে ৰজা পৰীক্ষিতে আশ্ৰমত পৰিছিল বাবে কোনেও জল অৰ্পণ নকৰাত আপোনাৰ গলত এক মৰা চাপ দি কৰিলে দুষ্কাৰ্য। সেয়ে পিতা, আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি মই ৰজা পৰীক্ষিতক এই দিলো ব্ৰহ্মশাপ। কি কাৰ্য কৰিলা বাছা? সামান্য লঘুৰ দুখত নিষ্পাপ ৰজা পৰীক্ষিতক এনে গুৰুদণ্ড কৰিলা প্ৰদান। তুমি জানানে বাছা, পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱ বংশৰ। কলিৰ দৰে পাষাণ তেখেতৰ দৰে ৰজাৰ সুশাসনত আজি আমি অতি শান্তিৰে কৰিছো নিৰ্বাহ। এনে অৱস্থাত যদি দেশত অৰাজকতা হয় তেন্তে অত্যাচাৰ, অনাচাৰ, দক্ষ বৃত্তিৰ প্ৰভাৱ, আচাৰ ধৰ্ম লোপ পাব। তুমি পৰম তেজস্বী হৈও উচিত কৰ্ম নকৰিলা বাছা। এই কৰ্মৰ দ্বাৰা আমি আহিমে জীৱন পাপৰ ভাগী হৈ ৰম। বলা বাছা, ৰজা পৰীক্ষিতক এতিয়া সাপৰ কথা অৱগত কৰোঁগৈ, অন্যথা মহা বিপদৰ সূচনা হব হস্তিনাপুৰতে। বলক পিতা। অতি ঘোর অবশ্যে মোৰ
ভৱপুৰত পঞ্চ পাণ্ডৱ নাশ কৰা প্ৰতিশোধ অচিৰতে মোৰ হ'ব পূৰণ। আৰু পঞ্চ পাণ্ডৱৰ নাতিয়ে মোক মিলালে বিঘিনি। আৰু মুনি ব্ৰহ্ম শপত প্ৰভাৱত মই পৰীক্ষিত 7 দিনৰ ভিতৰত দংশন কৰিম আৰু নিৰ্বাপিত কৰি মোৰ হৃদয়ত জ্বলি থকা সেই প্ৰতিশোধৰ অনল। মোৰ চকুৰ আগত নানা অমংগল দেখিছো। গয়াৰ পৰাই ঘূৰি অহাৰ পৰাই মোৰ মনত অনেক দুশ্চিন্তাই বাহ লৈছে। কি কুক্ষণত মতিভ্ৰম হৈ মহৰ্ষি গলত মৰা সৰ্প তুলি দিছে। নাজানো ভগৱানে মোক লৈ কি পৰীক্ষা কৰিছে। পিতা কি হ'ল বাছা? ইমান উধাটো খাই আহিছা কিয়? পিতা মহৰ্ষিক সমীপৰ শিষ্যৰ পৰা জানিব পাৰিছো যে অহা 7 দিনৰ ভিতৰত আপোনাক ঐক্যকে কৰিব দংশন। নাই নাই বাছা, মোৰ অনুমান সত্য হ'ল বাছা। মতিভ্ৰমই যি গহিত কাম কৰিলো তাৰ ফল আজি হাতে হাতে পালো। নাই পিতা, এয়া কেতিয়াও হ'ব নোৱাৰে পিতা। হরে মহাবিধি কিনো আজি কপালে লিখিলা আরে ঋষি সাপে আজি আর মরণ মিলিলা। ব্ৰহ্মসাপৰ খণ্ডনৰ কিবা উপায় নাই জানো পিতা? ব্ৰহ্মসাপ খণ্ডনৰ উপায় নাই বাছা। ই মাত্ৰ কাৰণ ভোগিলা যি দণ্ড নিজ কৰ্মৰ ফালে। নাই পিতা, এনে ভাগ্য নকৰিব চৰণ পিতা। বলো পিতা, আমি মুনি গৰম বয়সেৰে কৰিম মিলন। ব্ৰহ্মসাপৰ খণ্ডনৰ উপায় নিশ্চয় ওলাব। পিতা, ব্ৰহ্মসাপ খণ্ডনৰ উপায় নাই বাছা। ই মাত্ৰ কাৰণ হাতত আছে মাথো 7টা দিন। এই 7টা দিন মুনিগণৰ লগত মুক্তিৰ বাবে হওঁ সমাধি। পিতা, আমি মুনিবৰ ওচৰলৈ যাম পিতা। বিদায় বাছা, বিদায় জননী জনমী, বিদায়।
গতি গলা পিতা মই কিদৰে এই বিশাল সাম্ৰাজ্য কৰিম কাগন পিতা 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 শুন কিছু ভৰপূৰকৈ যাওঁ পৰীক্ষিত কাষলৈ বাট কৰি বাই আহি খুব ভাগৰ লাগিছে এই বস্ত্ৰ বিষৰ তলতে অকণমান জিৰণি লওঁ যাবলৈ লালা তুমি কিনো কম দুখৰ কথা নাই নকওঁ যদি তুমি শুনিব খুজিছা শুনা ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত সৰ্পই দংশন কৰিব তাক মই মন্ত্ৰ আৰু ঔষধৰ বলত জীয়াই তুলিম জীয়াই তোলাৰ পিছত ধন সোণ ৰজাই মোক দিব সেই আশাৰে মই হস্তিনালৈ আহিছো অবুদ্ধ দিচ্ছ যাক তৎক্ষণাৎ ভক্ষণ কৰিব তই তালৈ সাত কৰিছ তই কেনেকৈ দিয় আৰু তোৰ মন তোৰ শপতে তয়ে সৰ্প মই সৰ্প তই সৰ্পৰ গৰ্ভ চূৰ্ণ কৰিম এই মন্ত্ৰৰ বলত পাৰ যদি শক্তিচা পৰীক্ষা কৰি তই এই গছ যদি মাৰি দিয় মই জীয়াই তুলিম বেছ হওক দক্ষ দংখনত কি দহে জহি কৈ গলে বত ভিক্ষ মোৰ মন্ত্ৰৰ শক্তিচা জয় শ্ৰী হৰি জয় শ্ৰী হৰি জয় শ্ৰী হৰি এতিয়া কেনে হল এই গছ কি আচৰিত এক তৎক্ষণাৎ দংখনত জীৱ মৃত্যু ঘটিব পাৰে এনে মন্ত্ৰৰে ৰুধিব পাৰে এক মন্ত্ৰ বলেৰে মই পৰীক্ষিত দংশন কৰি মৃত্যু ঘটালো মই এনে হ'ব দিব নোৱাৰো মই তোমাক ধন সোণ সকলো দিম তুমি ইয়াৰ পৰা গুচি যোৱা আৰু হস্তিনালৈ গৈ পৰীক্ষিতক উদ্ধাৰ কৰিব নালাগে উদ্ধাৰ কৰিলে মোৰ ধন সোণ পালেই হ'ব ধন সোণ পালেই মই আনন্দৰে চলি যাম মোৰ ঘৰখনো গৃহিণীজনীয়ে খুব মই মাৰ গিঠাতৰ ভাত খাৰিম দিয়া মোক ধন লোৱা দিছ মই ধন সোণ পাই গলো এতিয়া মোৰ কি হ'ল মই মানুহজনীক সান্তনা দিওঁগৈ
আৰু পাই গলো যাওঁ মানুহজনীৰ ওচৰলৈ কোনোবা মৰে যোৱা 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 দি যাব এতিয়া নিয়তিত বাধা দিব কোনো নোৱাৰে যাওঁ মই এতিয়া পৰীক্ষিতৰ কাষ চাপি যাওঁ